the autonomous district under the 6th schedule. Aru, tar mane BTC area amar Assam State Election Commission e ekku shakti nai ya election patiboloi tar shakti nai power nai right nai jetia autonomous jetia Assam State Election Commissioner BTC border humua loge loge teo matro ordinary manu teo commissioner nohoy বুজিছে নে নাই বুজিছে তো তেতিয়ালে আমিতো 15 বছৰ নে 20 বছৰ মান তাকে বনাবলৈ দি আছে নহয় জানো এইটো বনাবলৈ ইলেকশন কন্ডাক্ট কৰিবলৈ তাকে দি থাকা কাৰণ এতিয়া লাষ্টত আমি কি কৰিলো এতিয়া সুইপাৰো আমি এপইন্ট কৰিব নোৱাৰো এনেকা হৈ গল আমি জানো আমাৰ স্টেট গভর্নমেন্ট ইন্ডিয়া গভর্নমেন্টে জানে তেওঁলোকে চালাক আছে আইএএস মানুহ তাত ভৰ্তি ডাইৰেক্ট আইএএস চালাক আছে তেওঁলোকে ওর কি কৰিব লাগে জানে আমাক লৈ পেলাই আমাৰ নিজৰ পাৱাৰটো আমি কাটি দিলো এইটো মাছৰ তেলেৰে মাছ ভাজা হয় নে নহয় বহুতে উঠৈ বুজা নাই আৰু এইবিলাক বুজাবলৈতো সেমিনাৰ লাগিব গাঁৱত 20 জন 30 জন মান হলে 100 জন মান হলে হ'ব 100 জনটো বেছি হৈছে 50 জন মান হলে হ'ব ডাঙৰ লিডাৰ বিলাক তেওঁলোকে কৰিব লাগিব মই ইংৰাজীত লিখি পেলাই আমাৰ বসুমতাৰী এজন ডাঙৰ অফিচাৰক ৰিটায়াৰ্ড ডাঙৰ IRS ডাঙৰ অফিচাৰক IANAS অফিচাৰক মই দিছিলো বড়ো ভাষাত ট্ৰান্সলেট কৰিবলৈ দিব লাগে বুলি কিন্তু এইটো আইনটো ট্ৰান্সলেট কৰিবলৈ বৰ টান সেইকাৰণে বোধহয় কৰিব পৰা নাই অলপ কৰি আছে কি কয় সোশ্যাল মিডিয়াত দি আছে বুলি মই শুনিছো এতিয়া এই পঞ্চায়ত আসাম পঞ্চায়তটো কি আছে কি আছে এইটো ইলেকশন এইটো আমাৰ ইন্ডিয়া কনস্টিটিউশন আটাইতকৈ ডাঙৰ ল ইয়াত 243K ইয়াত লিখা আছে এইটো the superintendence direction and control of the preparation of electoral rolls for and the conduct of all elections to the point shall be vested in the State Election Commission. State Election Commission. Aru ইয়াত আকৌ লিখিছে section 114 not লিখিছে ইয়াত section 114 ইয়াত লিখিছে পঞ্চায়ত section 114 the superintendent's direction and control of the preparation of electoral roll for and the conduct of all elections to the panchayat shall be vested in the State Election Commission consisting etc. Aru ki likhise ako ami ako log sao amar constitution ki likhise under article 243M nothing in this part shall apply to the scheduled areas referred to in clause 1 and the tribal areas referred to in clause 2 of article 244 tar mane ki likhise ei article 243 to bahut dighol EZ loike ase article 243 likha ase etu to part 9 hoy panchayator karone likhise ki koy autonomous constitution koise je panchayator ain to amar tribal area aru 6th schedule area to apply koribo nalage boli likha ase sidha likhise ta clearly posto koi tar likha ase kintu ami ki korilu kio nalage hujilo মানুহে ভাবিব কি দিলে তো একো নহয় কৰক না জি আমি কব নহয় জানো কিন্তু আমি কৈছো আমি পাৱাৰ লাগে বুলি কৈছো তেতিয়ালে আপোনালোকে এই paragraph 2 paragraph 7 ৰ মতে কিয় আইন বনা নাই
কিয় আইন বনা নাই বিটিচিয়ে তাতে কৈছে বনাব লাগে বুলি কৈছে তা আমাৰ কাৰ্বি আংলংটো নবনালে আমি বনাব লাগিছিল 1953 52 55তে কমপ্লিট হ'ব লাগিছিল 1955ৰ আগত বনাব লাগিছিল এতিয়া 70 ইয়াৰ্ছ হ'ল 70 বছৰ হ'ল আমি নবনালো আমি কিন্তু পাৱাৰ মোৰ পাৱাৰ থেকে বিচাৰি থাকোঁ মোৰ পাৱাৰ আনোতে আমি লেছ পাৱাৰ সদায় আনে কিয় বিকজ আমি ট্ৰাইবেল মানুহ মডাৰ্ণ লটো গম নাপায় নাজানো মডাৰ্ণ লটো আমি মডাৰ্ণ ল আধুনিক আজিৰ দিনৰ আইনবোৰ আমি নাজানো সেইকাৰণে কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া 1946 পৰা 1950 লৈ যেতিয়া বহিছিল আৰু 6 শিডিউলৰ কথা যেতিয়া 1949ত যেতিয়া ডিসকাস কৰিছিল তেতিয়া আমাৰ ৰেভাৰেণ্ড জে.জে.এম. নিকলছ ৰয় কৈছিলে তেওঁ তাত মেম্বাৰ আছিল দিল্লী এক কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া তেওঁ কৈছিলে আমাৰ ট্ৰাইবেল মানুহটো মডাৰ্ণ ল the nitty-gritty of modern law they do not understand বুলি তাত লিখি আছে সেইকাৰণে আমি নাজানো ল কৰি দিয়ক না বুলি যে তেওঁ পাৱাৰটো অলৰেডি গ'ল সেইটো বহাবা নাই আৰু আটাইতকৈ ইম্পৰ্টেণ্ট পাৱাৰ এইটো paragraph 2 sub paragraph 7 to আটাইতকৈ ইম্পৰ্টেণ্ট আৰু আটাইতকৈ ডাঙৰ পাৱাৰ ইন 6 schedule কাৰণ যদি কাউন্সিলে যদি আপুনি নিজে বনাব নোৱাৰে অন্য মানুহে বনাব লাগে তেতিয়াহ'লে আপোনাৰ নিজৰ মতে কাউন্সিল নহ'ব আপোনাৰ নিজৰ ইচ্ছা মতেটো ভোটাৰ্ছটো আপুনি সিলেক্ট কৰিব নোৱাৰিব নন ট্ৰাইবেল যিবিলাক ট্ৰাইবেল নহয় তেওঁলোকৰ তাতে ভোট দিব আইন মতে নন ট্ৰাইবেল সকলে ভোট দিব নোৱাৰে কাৰ্বি আংলঙত আফটাৰ যিবিলাকে 1938ৰ পাছত আহিছে তেওঁলোকে ভোট দিব নোৱাৰে নন ট্ৰাইবেল সকলে আৰু কি এতিয়া ভোট দিয়াটো বাদ দে এতিয়া ইএম আছে ইলেকশ্যন নেখেলাকৈ ইলেকশ্যনত নোহোৱাকৈও ইএম এজন আছে নমিনেটেড আৰু ইএম আমাতকৈ আমাৰ ওপৰতে আছে আমাক চলাই এতিয়া নন ট্ৰাইবেল সকলে কাৰণ কথাটো আমি নুবুজো আমি আমাৰ ট্ৰাইবেল সকলক আমি কৈ থাকো যে এইটো আইনটো চব এইটো সেমিনাৰ কৰক নকৰে তেওঁলোকে নাই বোলে পাৱাৰটো আগতে লাগে না ইলেকশ্যন জিকিব লাগে ইলেকশ্যনটো জিকিলো আমাৰ কাৰ্বি আংলঙতে 1970 এতিয়া 70 ইয়াৰ্ছ আমি ইলেকশ্যন জিকি আছো কোনোবাটো জিকি আছে নহয় কোনোবাটো জিকি আছে মই নিজিকিলেও কোনোবাটো জিকি আছে তেওঁলোকে কিবা কৰিব পাৰিছেনে নজনাকৈ সেইকাৰণে আমি যেতিয়া যুঁজো আমি যেতিয়া ষ্ট্ৰাগল কৰোঁ আমি আইন মতে কৰিব লাগে আইনটো পুৰা ষ্টাডি কৰিব লাগে ইয়াত লিখিছে আপোনালোকৰ এতিয়া পঞ্চায়ত যদি নালাগে বুলি কৈছে পঞ্চায়তটো দিব নালাগে বুলি ইয়াত কি কয় আৰ্টিকল 243M মত লিখিছে ট্ৰাইবেল সকলক তেওঁলোকক পঞ্চায়ত দিব নালাগে কিয় দিব নালাগে তাত লিখিছে কনষ্টিটুৱেণ্ট এছেম্বলি ডিবেট সময়ত কাৰণ ট্ৰাইবেল সকলে নিজৰ পঞ্চায়ত আছে মই বড়ো সকলৰ নিজৰ পঞ্চায়তটো বহুত বিচাৰিলো নাপালো কি নাম দিব নাই এতিয়া জমিয়াৰী আফাক বুলি বোধহয় আগৰ দিনত আছিল সেইটোহে আমাৰ পঞ্চায়ত জমিয়াৰী আফাক এইটোহে আমাৰ পঞ্চায়ত আমি গাঁও বুঢ়া বুলিও বড়ো ভাষাত নাই ভিলেজ